নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ, গতিকে অলপ বজাৰলৈ যাওঁ আৰু আপোনালোকক অলপ বিলাচীপাৰা টাউনখন দেখুৱাবলৈ আজি চেষ্টা কৰিম। আপোনালোকতো কোনোদিন বিলাচীপাৰাত দেখা নাই কিছুমানে, গতিকে আপোনালোকক আজি চেষ্টা কৰিম বিলাচীপাৰা টাউনখন দেখুৱাবলৈ। বলক তেনেহ'লে, এয়া ৰুমৰ পৰা ওলালোঁ, বাইকত উঠি ল'লোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে নতুনকৈ ৰেষ্টুৰেণ্ট ৰাংচা নতুনকৈ খুলিছে। কেতিয়াবা বাৰ হ'লে এই এয়া বড় মছজিদ এলেকা, এইটো মছজিদ। ইয়াত ভাস্কৰ ছাৰে থাকে। ভাস্কৰ ছাৰৰ তাত চাহ তাহ খাই আহিলোঁ। এতিয়া তললৈ নামি আহিলোঁ। বৰষুণ দিব ওলাইছে, সেইবাবে অলপ ৰৈ দিছোঁ। এয়া বিলাচীপাৰা মেইন বজাৰ, এইখন তৃপ্তি হোটেল। এইখন আহাৰ। ইয়াত চব্জি ফল মূল এইবিলাক পোৱা যায়। এইবাৰ আপোনালোকক দেখুৱাব ওলাইছোঁ মাছৰ বজাৰ। এয়া গান্ধী চক বুলি কয়, পুলিচ পইণ্ট বুলিও কয়। এইটো SBI বেংক। এইফালেৰে হাইৱে যাব পাৰি, হাইৱে উঠিব পাৰি, আৰু সেইফালে আৰু ভিতৰত দেখোন সোমাই যায় আৰু চিধাই গ'লে সেই পুৰণি বজাৰ পোৱা যায়। এয়া মধু ছাৰৰ দোকান পাই গ'লো। কেনে ছাৰ খবৰ? তেখেতে আজি দোকানত ব্যস্ত। এইটো মছজিদ, মছজিদৰ কাষতে তেখেতৰ দোকানখন। মছজিদ নহয় নেকি? মন্দিৰ। চৰি কালী মন্দিৰ। আজি তাৰমানে ব্লগ বনাইছো বিলাচীপাৰা টাউনৰ ওপৰত, ক'ত কি আছে।
ইয়াত হয় ৰাস, দুৰ্গা পূজা আৰু নানা ৰাজনীতিক মেল মিটিং ইয়াত পতা হয়। এইখন ফিল্ডত ৰাস মেলা হয়, দুৰ্গা পূজা হয়। এইটো অডিটৰিয়াম হল। এয়া পাই গলো বিলাচীপাৰা স্বাস্থ্য কেন্দ্ৰ। মেডিকেল আৰু ইয়াৰ এইফালৰ মেডিকেলৰ পৰা আহি এইখন থানা আৰু এইটো পুলিচ পইণ্ট। এইফালেদি আমাৰ স্কুলৰ ফালে যোৱা হয়। এখন বিলাচীপাৰা থানা। এই থানাৰ কাষতে লাগি আছে বিলাচীপাৰা পোষ্ট অফিচ। আজি পোষ্ট অফিচ বন্ধ যিহেতু দেওবাৰ। এয়া থানা, এয়া থানাৰ কাষতে লাগি আছে পোষ্ট অফিচ। আৰু এয়া বিলাচীপাৰা কলেজ। এয়া বিলাচীপাৰা কলেজ, ধুনীয়া পৰিৱেশ। এইফালে থানাৰ পৰা পোষ্ট অফিচৰ পৰা অলপ আগুৱাই আহি এইটো পোৱা যায়। এইটো শনি মন্দিৰ, ফ্ৰণ্টতে শনি মন্দিৰ। ইয়াত অসমৰ সকলোতকৈ ডাঙৰ বিখ্যাত চিলি মাৰ্কেট জলকীয়াৰ বজাৰ হয়। ইয়াৰ পৰা বহুত জলকীয়া পৃথিৱীৰ অন্য ঠাইলৈ ৰপ্তানি হয়। ইয়াত মঙ্গলবাৰ আৰু শনিবাৰে বজাৰ চাবলগীয়া হয়। জলকীয়াৰ লগতে হাঁহ, মুৰ্গী, পাৰ, ছাগলী, গৰু আদি ইয়াত বজাৰ বহে। ঠিক আছে, এতিয়া কৈ থাকোঁ। এয়া দুখন মাৰ্ট হয়, ষ্টাইল বজাৰ আৰু সেইখন এম বজাৰ। ইয়াত বিভিন্ন ধৰণৰ কাপোৰ কানি, ঘৰুৱা বস্তু প্ৰায়খিনি পোৱাই যায়। কাপোৰ কানি, বাচন বৰ্তনৰ পৰা লেডিজ জেণ্টছ শিশুসকলৰ প্ৰডাক্ট। আপোনালোকক কেতিয়াবা বাৰু হ'লে ভিতৰত গৈ দেখুৱাম। এইটো সোঁ চাইডে এম বজাৰ, বাওঁ চাইডে ষ্টাইল বজাৰ। আৰু এইফালে ইয়াৰ পৰা মোটামুটি বিলাচীপাৰা টাউন আৰম্ভ হয়। সেইফালে পুৰণি বজাৰ আগফালে, আৰু ইয়াৰ পৰা মোটামুটি বিলাচীপাৰা টাউন। এয়া পুৰণি বজাৰ বুলি কয় এইখিনি। মই এতিয়া টাউনৰ পৰা ওলাই আহিলোঁ। এতিয়া অলপ মাল সামগ্ৰী লওঁ। হেই কি খবৰ? ঠিক আছে বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বতৰ বেয়া, তথাপিতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে, টাউনখন দেখুৱাবলৈ। গতিকে আপোনালোকে সঁহাৰি জনাব বুলি আশা ৰাখি বাই বাই।